মা দুৰ্গাৰ অপৰূপ প্ৰতিমাৰ আঁৰত থকা অন্য এক কাহিনী আপোনালোকে জানেনে? ইয়াৰ আঁৰত ধৰ্মীয় বিশ্বাস কি? 10 অক্টোবৰ 2023 কহুৱা ফুলাৰ বতৰত শেৱালিৰ সুবাসেৰে আকৌ আগমন ঘটিল শৰতৰ। শেৱালিৰ সুগন্ধিয়েই কঢ়িয়াই আনে শৰতৰ বতৰা। শৰৎ মানেই যে দুৰ্গা পূজা। পূজা পালনৰ বাবে প্ৰস্তুতি চলাইছে সকলোৱে। সকলোৰে মাজত বাঢ়িছে উৎকণ্ঠা, ব্যস্ততা। ব্যস্ততাৰ যেন শেষ নাই। এতিয়া মৃন্ময় শিল্পীসকলৰ মাজত পূজালৈ কেইবামাহ আগৰ পৰাই দিন ৰাতি একাকাৰ কৰি ব্যস্ত হৈ পৰিছে মা দুৰ্গা দেৱীৰ প্ৰতিমা সজাত। এই শিল্পীসকলৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে দেৱী প্ৰতিমাৰ। আপোনালোকে জানেনে মা দুৰ্গাৰ এই অপৰূপ প্ৰতিমাৰ আঁৰত থকা অন্য এক কাহিনী? দুৰ্গা পূজা বুলি ক'লে ভক্তগণৰ হৃদয়ত খলকনি উঠে। সমান্তৰাললৈ শিল্পালয়তো সৃষ্টি হয় উখল-মাখলৰ পৰিৱেশ। প্ৰতিমা নিৰ্মাণৰ ব্যস্ততাৰে জীৱিত হৈ উঠে প্ৰতিখন শিল্পালয়। প্ৰতিমা নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা মাটিক যথেষ্ট পবিত্ৰ বুলি গণ্য কৰা হয়। দেৱী মাৰ মূৰ্তিৰ প্ৰথম পৰশ দিবৰ বাবে ব্যৱহাৰ কৰা হয় এই বিশেষ মাটি। হিন্দু ৰীতি-নীতি অথবা লোকবিশ্বাস অনুসৰি গংগা নদীৰ পাৰৰ মাটি, গৰুৰ গোবৰ, গোমূত্ৰ আৰু বেশ্যালয়ৰ বাহিৰৰ মাটি ব্যৱহাৰ কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ। কিয়নো ইয়াৰ অবিহনে মূৰ্তি নিৰ্মাণ প্ৰক্ৰিয়া অসম্পূৰ্ণ হৈ ৰয়। অৱশ্যে ইয়াৰ আঁৰত আন এক পৌৰাণিক ব্যাখ্যাও আছে। পুৰাণৰ মতে বিশ্বামিত্ৰ ঋষিয়ে জ্ঞান লাভৰ আশাত কঠোৰ তপস্যা কৰিছিল। ভগৱান ইন্দ্ৰই এই কথাত ভয় খাই সৰগৰ অপেশ্বৰী মেনকাক ধ্যান ভগ্ন কৰিবলৈ ঋষিৰ ওচৰলৈ পঠিয়াই দিলে। ঋষিৰ ধ্যান ভগ্ন কৰাটো সহজ কাম নহয়, যি কাম নিজে দেৱৰাজে কৰিব নোৱাৰিলে। সেই কাম মেনকাই সম্পূৰ্ণ কৰিলে। মা দুৰ্গা দেৱীক এটা নতুন ৰূপত পূজা কৰা হয়। দেৱীৰ এই নৱম ৰূপটো বেশ্যাৰ প্ৰতিনিধি। অস্ত্ৰকন্যা পূজাৰ পিছত দেৱীৰ এই নৱম ৰূপটোক পূজা কৰা হয়। এই 9টা ৰূপ হৈছে নৃত্যশিল্পী, কপালিনী, ধূপানী, নপিতানী, ব্ৰাহ্মণী, ক্ষুদ্ৰানী, গোৱালিনী, মালিনী আৰু পতিতা। যিসকল সমাজৰ দৃষ্টিত নিম্ন, যিসকলৰ বছৰ জুৰি অশুদ্ধ জ্ঞান কৰা হয়, তেওঁলোকক দেৱী বন্দনাৰ সময়ত সাধাৰণ মানুহে পূজা কৰে। পুৰাণৰ মতে দেৱতাতকৈ বেশ্যা অধিক শক্তিশালী। তাৰোপৰি সমাজ বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা প্ৰতিগৰাকী নাৰী এগৰাকী মাতৃৰ সমান। পৰম্পৰাগত বিশ্বাস অনুযায়ী বেশ্যাৰ হাতেৰেই উপহাৰ বা আশীৰ্বাদ হিচাপে গ্ৰহণ কৰা হয় প্ৰতিমাৰ নিৰ্মাণৰ মাটি। যিহেতু এই মাটিক পুণ্য মাটি বুলি ধৰা হয়। পূৰ্বতে
পবিত্ৰ হিচাপে গণ্য কৰা এই মাটি পুৰোহিতসকলে গ্ৰহণ কৰিছিল। কিন্তু বৰ্তমান সময়ত মৃন্ময় শিল্পীসকলে নিজেই গ্ৰহণ কৰে এই মাটি। শাৰদীয় দুৰ্গা পূজালৈ সকলোকে আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।